পৰিবহণ মন্ত্ৰী হিচাপে বুলিয়ে নহয় আমাৰ সকলোৰে এটা দায়িত্ব আছে যে আমি ৰং ৰহস্য হ'লে আমি ফূৰ্তি আনন্দ কৰোঁ। এইটো আমাৰ 1 জানুৱাৰী হওক 31 ডিচেম্বৰ হওক বা ভোগালীৰ বতৰতে গোটেই আনন্দৰ মাজেদি যাতে আমাৰ ক'তো দুৰ্ঘটনা নহয় তাৰ কাৰণে সাৱধান হ'ব লাগিব। কোনোৱে যাতে মদ খাই ড্ৰাইভ নকৰে। মদ খাব পাৰিব কিন্তু পাছৰ চিটত থাকিব লাগে। সাধাৰণতে ড্ৰাইভাৰজনে এইবিলাক মদ খোৱাৰ পৰা আমি আমাৰ এনফৰ্চমেণ্ট হওক দ্বিতীয়সকলে পূৰা এইবিলাক চকু ৰাখিছে। মই ভাবোঁ এই ভোগালীত যাতে কাৰো ঘৰলৈ যাতে এনেকুৱা শোকৰ বাৰ্তা নাহে তাৰ কাৰণেও সাৱধান হ'ব লাগিব। আমাৰ সম্প্ৰীতি আমাৰ ফূৰ্তি আমাৰ এইবিলাক থাকিবই, এইটোৱে অসমীয়া বৈশিষ্ট্য। তাৰ মাজত যাতে দুৰ্ঘটনা কোনোতে নঘটে তাৰ কাৰণেও ৰাইজে সাৱধান হওক, মই তাকে কামনা কৰিলোঁ। যিটো গ্ল'বেল ছামিটৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহিব। আমি ভাবোঁ যে বৃহৎ ইনভেষ্টমেণ্ট হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া বহুকেইখন দেশত ঘূৰিছে, নিজে ৰাজ্যত কৈছে, কেইবাখনো ৰাজ্যত, আৰু উদ্যোগপতিসকলক আহ্বান জনাইছে। গতিকে আমাৰো অইল ONGC আদি অসমৰ বিভিন্ন ছেক্টৰত এইবিলাক অংশগ্ৰহণ কৰিব। মই ভাবোঁ এটা বৃহৎ ইনভেষ্ট হ'ব আৰু অসমৰ নিবনুৱা সমস্যা বা অসমখন উদ্যোগীকৰণৰ ক্ষেত্ৰত এইটো উদ্যোগ বিভাগৰ এটা ডাঙৰ পদক্ষেপ। মুখ্যমন্ত্ৰীৰ এই ভূমিকাই অসমখনত এনেধৰণৰ উদ্যোগী বাতাবৰণ কঢ়িয়াই আনিব, আমি তাকে আশা কৰিছোঁ।